ফ্ৰেণ্ডছ, আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম মুছলিম লীগৰ বিষয়ে। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ পাছত আপোনালোকে জানিব পাৰিব যে মুছলিম লীগনো আচলতে কি আছিল, ইয়াৰ গঠনৰ উদ্দেশ্য আৰু ই কি কি কাম কৰিছিল। আহক আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। যেতিয়া ভাৰতবৰ্ষক ব্ৰিটিছে শাসন কৰি আছিল, তেতিয়া অখণ্ড ভাৰতবৰ্ষত কিছুমান ৰাজনৈতিক সংগঠনৰ জন্ম হৈছিল। এই সংগঠনবোৰৰ ভিতৰত প্ৰধান আছিল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আৰু অল ইণ্ডিয়ান মুছলিম লীগ। যেতিয়া 1885 চনত কংগ্ৰেছৰ জন্ম হৈছিল, তেতিয়া এই সংগঠনটোৰ দায়িত্ব বহন কৰিছিল কিছুমান উচ্চ শিক্ষিত হিন্দু লোকে, আৰু এই সংগঠনটোৱে ভাৰতৰ স্বাধীনতাৰ বাবে কাম কৰি গৈছিল। বিশিষ্ট কিছুমান মুছলমান লোকে এই কথাটো গ্ৰহণ কৰিব পৰা নাছিল। তেওঁলোকে ভাবিছিল যে যদি এই হিন্দু জনবহুল ৰাষ্ট্ৰখনত যদি গণতান্ত্ৰিক পদ্ধতিত চৰকাৰ গঠন হয়, তেতিয়া মুছলমানসকলে কেতিয়াও চৰকাৰ গঠন কৰিব নোৱাৰে, যাৰ বাবে তেওঁলোকে সদায় হিন্দুসকলৰ ওচৰত দাসৰ দৰে জীৱন কটাব লাগিব। এইবোৰ কথা চিন্তা কৰিয়েই আলিগড় ইউনিভাৰ্চিটিৰ প্ৰতিষ্ঠাপক ছাৰ সৈয়দ আহমেদ খানে এটি সংস্থা স্থাপন কৰিছিল আৰু ইয়াৰ নাম দিছিল মুহাম্মদান এডুকেশ্যনেল ছ'চাইটি। কিন্তু এই সংগঠনটোৱে ব্ৰিটিছসকলৰ চকুৰ আগত ভাল হৈ থাকিবলৈ, কোনো ধৰণৰ ৰাজনৈতিক কথা আলোচনাৰ পৰা বিৰত থাকিবলৈ নিজৰ ওপৰতে প্ৰতিবন্ধ লগাইছিল। কিন্তু 1901 চনৰ আশে-পাশে তেওঁলোকে এটি মুছলিম ৰাজনৈতিক দলৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰিছিল। সেয়ে তেওঁলোকে 1906 চনত লক্ষ্ণৌত হোৱা মুহাম্মদান এডুকেশ্যনেল ছ'চাইটিৰ বাৰ্ষিক অধিৱেশনত এটি ৰাজনৈতিক সংগঠনৰ গঠনৰ সিদ্ধান্ত লয় আৰু ইয়াৰ নাম ৰাখে অল ইণ্ডিয়ান মুছলিম লীগ, আৰু ইয়াৰ নেতৃত্ব বহন কৰিছিল নৱাব ছালিমুল্লাই। মুছলিমসকলক সুৰক্ষিত কৰি ৰখাই যদিও মুছলিম লীগৰ প্ৰধান উদ্দেশ্য আছিল, পিছলৈ ই মুছলমানসকলৰ বাবে পৃথক ইলেক্টৰেল ৰোল আৰু আসনৰ সংখ্যা সংৰক্ষণৰ বাবে দাবী তুলিছিল, য'ত তেওঁলোক সফলো হৈছিল। যেতিয়া মহম্মদ আলী জিন্নাই এই সংগঠনটোৰ নেতৃত্ব বহন কৰিছিল, তেতিয়া জিন্নাই মুছলিমসকলৰ মাজত এই সংগঠনটো অধিক জনপ্ৰিয় কৰি তুলিছিল। তেওঁৰ দিনতেই মুছলিম লীগৰ সদস্যৰ সংখ্যা 2 মিলিয়নৰ ঘৰ চুইছিলগৈ। যি সময়ত ব্ৰিটিছসকলে ভাৰতবৰ্ষৰ জনতাৰ অজ্ঞাতে ভাৰতবৰ্ষক দ্বিতীয় বিশ্বযুদ্ধত অংশগ্ৰহণ কৰা বুলি ঘোষণা কৰিছিল, যিটো ভাৰতীয় জাতীয় কংগ্ৰেছ দলে তীব্ৰ বিৰোধিতা কৰিছিল, কিন্তু তাৎপৰ্যপূৰ্ণভাৱে মুছলিম লীগে ব্ৰিটিছক সহযোগিতাহে কৰিছিল। 1940 চনত লাহোৰত অনুষ্ঠিত হোৱা মুছলিম লীগৰ বাৰ্ষিক অধিৱেশনত মুছলিম লীগে লাহোৰ ৰিজলিউশ্যন পাছ কৰিছিল, য'ত তেওঁলোকে এখন পৃথক মুছলিম ৰাজ্যৰ দাবী কৰিছিল। যেতিয়া ব্ৰিটিছে ভাৰতবৰ্ষক স্বাধীন কৰি দিবৰ বাবে যোজা চলাইছিল, তেতিয়া মুছলিম লীগৰ হেঁচাত ব্ৰিটিছে ভাৰতবৰ্ষক সাম্প্ৰদায়িকভাৱে ভাগ বতৰুৱা কৰিছিল। 1947 চনৰ 14 আগষ্টত মুছলিম লীগে পাকিস্তানত চৰকাৰ গঠন কৰিছিল আৰু মহম্মদ আলী জিন্না পাকিস্তানৰ প্ৰথম গভৰ্ণৰ জেনেৰেল হৈছিল। বৰ্তমানে মুছলিম লীগ পাকিস্তান, ভাৰত আৰু বাংলাদেশত বৰ্তি আছে। পাকিস্তানত ই এটা মুখ্য ৰাজনৈতিক দল। ভাৰতবৰ্ষত ইয়াক ইণ্ডিয়ান ইউনিয়ন অফ মুছলিম লীগ বুলি জনা যায়, আনহাতে আৱামী লীগ নামে ই বাংলাদেশত পৰিচিত। ফ্ৰেণ্ডছ, থেংকছ ফৰ ৱাটছিং। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে লাইক কৰক। যদি কিবা জানিব বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰক। থেংক ইউ।